নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জ্ঞান মালিতালৈ। ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ লৈ আনিছোঁ কেইটামান মজা সাঁথৰ। আশা কৰিছোঁ এই সাঁথৰকেইটা শুনি আপোনালোকে বহুত বেছি ভাল পাব। আমাৰ আজি 1 নম্বৰ সাঁথৰটো হ'ল, এনেকুৱা কি বস্তু হয় ল'ৰা আৰু ছোৱালী দুয়োৰে আছে, কিন্তু ল'ৰাবোৰে লুকুৱাই খোজকাঢ়ে আৰু ছোৱালীবোৰে দেখুৱাই খোজকাঢ়ে। কি হ'ব পাৰে বাৰু? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব পাৰ্চ বা মনি বেগ। 2 নম্বৰ সাঁথৰটো হ'ব, ধৰি লওক এটা অন্ধকাৰ কোঠা, তাতে মমবাতি আৰু বন্তি আছে। আপুনি প্ৰথমতে কি জ্বলাব বাৰু? ভাবকচোন বন্ধু বান্ধৱীসকল। ইয়াৰ উত্তৰটো হ'ব, আমি প্ৰথমতে জুইশলা কাঠিটো জ্বলাম। 3 নম্বৰ সাঁথৰটো হ'ল, ওৰে গাঁত কটা, ভিতৰত বহি মেল কৰে, হাজাৰ লোকৰ বেটা। কওকচোন উত্তৰটো কি? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ব কঁঠাল। 4 নম্বৰ সাঁথৰটো হ'ল, ওঠৰ লগত ওঠ লগ লাগিলে কি হয়? ভাবকচোন কি হয়? বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাবি পালেনে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হ'ব মুখখন বন্ধ হৈ যাব। 5 নম্বৰ সাঁথৰটো হ'ল, ছোৱালীসকলৰ এনে কি বস্তু আছে যিটো পিছফালে ওখ হৈ থাকে? ভাবকচোন কি হ'ব পাৰে বন্ধু বান্ধৱীসকল? ভাবি পালেনে? ইয়াৰ উত্তৰটো হ'ব চেণ্ডেলৰ হিল।